চন্দন ব্ৰহ্ম হাৰিছে। sana नहीं बन जाए इन्हें সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আৰু মই আজি 14 নম্বৰ ক্লাছ ক্লাছ হিচাপে মই যিটো কেণ্ডিডেট প্ৰাইমাৰী গৈ আছোঁ ইয়াত মুঠতে বিশেষ দলৰ লগত কম্পেয়াৰ কৰিব পৰা যুঁজ দিব পৰা কোনো কেণ্ডিডেট নাই। দুটা সমষ্টিত মই জিকিব, দেৱগাঁৱতো জিকিব আৰু চিৰাং দুৱাৰতো জিকিব। ভাল ভাল টিকেট দিয়াটো এনেই ভাবিছিলে আপোনালোকে ৰঞ্জৰা বা ইউজি ব্ৰহ্মক আজিকালি আমি আণ্ডাৰগ্ৰাউণ্ড বুলি কয়। আণ্ডাৰগ্ৰাউণ্ড আৰু ৰঞ্জৰা এই দুজনক সোধক, ইহঁতে ইমানেই খং উঠে, ইহঁতৰ খাবই নোৱাৰে। এতিয়া পানিছমেণ্ট যিহেতু জেগা নাই, এতিয়া খেলিছে এইখনত পানিছমেণ্ট ৰঞ্জৰা আৰু ইউজি ব্ৰহ্ম বা প্ৰমোদ বড়ো ইহঁতে খাপৰ নাম শুনিলেই মানে কিবা হৈ যায়, বা চন্দনৰ নাম শুনিলে কিবা হৈ যায়, মুঠতে থাকিব নোৱাৰা নিচিনা খং আহি যায় জানে। এইবাৰ পাইছে আমি বিশেষ দলে যিটো আমি পানিছমেণ্ট দিব পৰা নাই, আমি দিব লগা পানিছমেণ্টটো ইউপিপিএল দলৰ পৰা খাপা আৰু চন্দনৰ লাগে। জিকাবৰ কাৰণে কেণ্ডিডেট দিয়া নাই, হাৰাবৰ কাৰণে কেণ্ডিডেট। 2020 চনৰ নিৰ্বাচনৰ পিছত বহুত সময়ত বহুত কথা আলোচনা কৰি কয় যে এইবাৰ বিশেষ শেষ হ'ব, 0 হ'ব, এইবিলাক ৰাজনীতিক হ'ব পাৰে, কিন্তু প্ৰেক্টিকেলি বিজেপিৰ ৰাজ হয়। নাই, আমাৰ বিশেষ দলে পুৰা মজবুত আছে। এতিয়া জিকিছে, ইণ্ডিয়াৰ দল হিচাপে আমাৰ পৰিচয় আছে আৰু আমি চৰকাৰ বনালোঁ 100%। আৰু যিটো দেখিবলৈ পোৱা আছে আপোনালোকেও তিন চাৰ্ভে কৰক, কৰিলে নিশ্চয় বুজি পাব। বিপিএৰ প্ৰতি সকলো জাতি জনগোষ্ঠী চবে আহি আছে আৰু আমাক সহায় কৰিব। আৰু আমি বাৰে বাৰে কৈছে, যিসকল ইমান জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আগবাঢ়িছে, কিবা অৰ্থ থাকে। সহায় কৰাৰ নামত আমি যিখিনি বেনিফিট দিব লাগে, যেনেকৈ আমাক সহায় কৰিছে, আমিও সফল হোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ যিবিলাক আশা আকাংক্ষা বা যিবিলাক যিটো বিচাৰি আমাক সহায় কৰিছে, সেইটো আমি পূৰণ কৰিছোঁ। 5 বছৰ পূৰ্বে কৈছিল যে আপোনাৰ দুৰ্নীতিৰ কথা কৈছিল, আপোনাৰ দললৈ প্ৰথম বহুত ভাল, সেইটো বহুত ভাল। প্ৰমোদ বড়োও কৈছে, বিজেপিও কৈছে, কংগ্ৰেছেও কৈছে, চব দলে কৈ আছে যে মোক জেলৰ কথা ওলাই। আজি 5 বছৰ পাৰ হৈ গ'ল, মোৰ এটাও কেছ নাই। মই স্পষ্ট কৈছোঁ, আগৰ পৰাই কৈছোঁ, মোৰ কেছ নাই, কোনো কেলেংকাৰী কৰা নাই, কোনো একো কৰা নাই। যদি মই কেলেংকাৰী কৰিলে হ'ল, এনেকৈ মোক জেলত পাঠাব পাৰিলে হ'ল, মই কৰা নাই, সেইকাৰণে কৰা। আৰু এটা সৰু প্ৰশ্ন হ'ল যে আপোনাৰ মানে কাৰোবাৰ আশীৰ্বাদ আছে যে আপুনি এবাৰ বিজেপিৰ কাৰো আশীৰ্বাদ এইবিলাক কৈ লাভ নাই, এইবিলাক কৈ লাভ নাই। মোৰ ওপৰত কাৰো আশীৰ্বাদ নাই, মই কাৰো লগত কথা পতা নাই। ইন্দ্ৰেশ কুমাৰৰ ওচৰত হৈ কৈছে বহুত বছৰ আগত কৈছে, সেইটো গৈছে বুলি বিজেপিৰ লগত কিবা কাম হৈছে সেইটো নহয়। বিজেপিৰ লগত মানে বুজাবুজি নাই, ৰাজৰণীয়াৰ লগতো নাই।
প্ৰস্তুতিৰ লগতে নাই বা ইউটিউবৰ লগতে নাই কাৰো লগত নাই চন্দন ব্ৰহ্মই কিন্তু চন্দন ব্ৰহ্ম হাৰিছে চন্দন ব্ৰহ্ম হাৰিছে